ফ্ৰেণ্ডছ অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ আজি আৰু আপোনালোকক বাৰু দেখুৱাম ক'ত যাম ক'ত নাযাওঁ বাৰু কি খবৰ আপোনালোকৰ আজি মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া এয়া বাও যাব গাড়ী উলিয়াইছে আৰু মাও যাব অকণমান ওলাই যাম আমি তিনিজনী তাকেহে ক'ত যাওঁ নাযাওঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব বুলি আশা কৰিলোঁ এইফালে আমাৰ টিকলি এয়া টিকলি ওলালে মই ওলালোঁ এয়া ৰেডি হৈ লৈছোঁ আৰু বাকী আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম চাই যাবচোন ভিডিঅ'টো শেষলৈকে আৰু ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব মোৰ চেনেলটো তাকে আশা কৰিছোঁ আৰু তেতিয়াহ'লে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ কৰোঁ উলিয়াই আছে আৰু এইফালে মাও এয়া ৰেডি হৈছে বলক তেতিয়াহ'লে গৈ থাকোঁ আমাৰ লগত আৰু এইফালে আমি এতিয়া আহি আছোঁ আৰু মানে আমি আহিছোঁ লখিমপুৰৰ তেলীয়াগাঁও বুলি ঠাইটো কৰালে তেলীয়াগাঁও লখিমপুৰৰ বাসীসকলে চিনি পাবই বাৰু বাকী সেই বা এজনী ঘৰলৈ আহি আছোঁ মানে মোৰ জেঠাই জীয়েক হয় আৰু তালৈকে বুলি গৈয়ে আছোঁ বিয়া হোৱা তাই বহুত বছৰ হ'ল কমেও 15 বছৰ 16 বছৰমান হ'ল কিন্তু আজিলৈকে গৈ পোৱা নাছিলোঁ সেইকাৰণে গৈ আহোঁ বোলো আৰু এইফালে বায়ে গাড়ী চলাই আছে আৰু মা এইফালে আগত বহি আছে টিকলি দিছে নাই এইফালে ওপৰেদি ওলাই আছে আৰু মই পিছফালৰ পৰা এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু আমাৰ লগত গৈ থাককচোন তেতিয়াহ'লে বলক আৰু আহি মাজ ৰাস্তা পাইছিলোঁহে কিন্তু আমাৰ ৰাস্তাটো ভুল হ'ল পুনৰ আমি এইখিনিৰ পৰা আকৌ ঘূৰাই বেলেগ এটা ছাইডত যাব লাগিব আচলতে আহি নাপালে মানে এনেকুৱা কিছুমান খেলি মেলি হয়ে আৰু এইফালে বাহঁতৰ ঘৰলৈ আহিছোঁ যেতিয়া কিবা এটাতো লৈ যাব লাগিব ন এইফালে মিঠাই আৰু চিপছ এনেকৈ লৈ ল'লোঁ এয়া মায়ে মিঠাই লৈ লৈছে আৰু মই চিপছ ল'লোঁ সেয়াই আৰু এতিয়া আমি আহি পাবলৈ হৈছোঁহি আৰু এয়া চাওক গৈ থাকোঁতে পাই গ'লোঁ ইয়াত দেখিছে নাই বাহঁতৰ ঘৰৰ এইটো ছাইডত মানে বহুত বান্দৰ আছে এয়া চাওকচোন বান্দৰটো আৰু ইমানেই বান্দৰৰ উৎপাত একো এটা বস্তু মানে শাক পাচলি খেতি কৰিবই নোৱাৰে বান্দৰৰ পৰা বহুত বেছি উৎপাত হয় বান্দৰৰ আৰু এয়া বাহঁতৰ ঘৰত আহি পেলাই বহি আছোঁ আৰু অলপমান বহি লওঁ তাৰপিছতে কি কৰিম আৰু এইফালে এয়া বাহঁতৰ পাকঘৰ আৰু বায়ে ধুনীয়াকৈ বুট দালি উঠাই আছে আৰু মই নিজে ক'লোঁ আৰু দিয়াচোন আটাখিনি ময়ে মাৰি দিওঁ বোলো আৰু অকলে কাম কৰি থকা দেখিলে বেয়া লাগে ন আমাৰ মাইকী মানুহে সহিবই নোৱাৰে মই এয়া আটাখিনি মাৰি দিওঁ বুলি লৈছোঁ আৰু এয়া চাওকচোন মই ধুনীয়াকৈ বেলিবলৈ লৈছোঁ আৰু অকণমান সহায় কৰি দিলে নিজৰো ভাল লাগে নহয়নে বাৰু আৰু এয়া ফ্ৰণ্ট কেমেৰাদি মই অকণমান বোলো ভিডিঅ' কৰি থওঁ যিহেতু এইবিলাক আমাৰ স্মৃতি হিচাপে ৰৈ যায় ন সেইটো কাৰণে ভিডিঅ' অকণমান কৰি থওঁ আৰু এইফালে এয়া চাহ অকণমান খাই লওঁ পুৰি তাৰপিছতে এয়া বুট দালি আৰু আমলেট চাহ খুব ধুনীয়াকৈ বনাইছিলে ভাল লাগিলে খাবলৈ আমি পিছে ভাত খায়ো আহিলোঁ দেই সেইখিনি কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে থাকি গ'ল মোৰ আৰু এয়া বাহঁতৰ দোকান কাপোৰ চাবলৈ আহিছোঁ বায়ে কাপোৰ চিলাই বেচে আৰু এয়া চাওকচোন এই কাপোৰযোৰ মোৰ দেখি ইমান পচন্দ হ'ল নহয় কটনৰ গৰমত পিন্ধিবলৈ বহুত ভাল লৈ ল'লোঁ এইযোৰ বাৰ পৰা আৰু তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু দীঘলীয়া নকৰোঁ বাই বাই